সকলো ভালে আৰু মোৰো ভালে আৰু আজি মই এতিয়া পথাৰলৈ আহিছোঁ আৰু মানিমুনি শাক কেইডালমান বুটলিম বুলি ভাবিলোঁ আৰু এয়া বহুত ৰ'দ দি আছে আৰু মানিমুনি শাকো বুটলিম আৰু আপোনালোককো দেখাই দিম বুলি ভাবিলোঁ। মানিমুনি শাক আমাৰ পথাৰত ইয়াত ইমান ধুনীয়া হৈ আছে। চ' মানিমুনি শাক আপোনালোকে সকলোৱে চিনি পায়েই চাগে। মই বুটলিবৰ কাৰণে আহিলোঁ আৰু এতিয়া মানিমুনি শাক বুটলি আৰু আমাৰ বেটাই বোলে ঘৰৰ ওচৰত ল'ৰাবিলাকে বল খেলি আছে আৰু বল খেলা চাম বুলি ক'লে। এনেই সৰু সুৰাকৈ বল খেলি আছে আৰু বল চাই লৈ পিনি আমি যাম বাৰ্থডে এখনলৈ আৰু কিমান পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেও ছাবস্ক্ৰাইব নকৰে, শ্বেয়াৰ নকৰে, লাইক কমেণ্টটো একো নকৰে। মই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, আপোনালোকে যদি লাইক কমেণ্ট নকৰে আৰু তাতকৈ আৰু দুখৰ কথা কি আছে। প্লিজ মই আকৌ এবাৰ কওঁ মোৰ চ' এয়া বল খেলৰ প্ৰাৰ্থীকেইটা আৰু যিহেতু সৰু সিহঁতি এয়া বল খেলিবৰ কাৰণে কিবা কথা পাতি আছে আৰু খেলিয়ে আছিলে অথনিৰ পৰা আৰু আমাৰ বেটাই ৰৈ তাৰ মাজতে সোমাই চাই আছে আৰু মই বেটাক আনি লওঁগৈ আৰু এয়া বল খেলিবলৈ ধৰি আছে ল'ৰা ছোৱালীবিলাকে আৰু আবেলি পৰিৱেশটো এয়া আমাৰ ঘৰতে এয়া ওচৰতে পথাৰ আছে এয়া আৰু এয়া আবেলি আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো আৰু এয়া ল'ৰা ছোৱালীবিলাকে বল খেলি আছে। এতিয়া মানিমুনি শাক বুটলিবলৈ আহিলোঁ আৰু মানিমুনি শাক কোনে খাই ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। এতিয়া মানিমুনি শাক কেইডাল বুটলি লওঁ। চ' আজি আমি এতিয়া বেটাই মই বুটলিম বুলি ভাবিলোঁ মানিমুনি শাক আৰু এয়া দেখিছে পথাৰত ধুনীয়া মানিমুনি হৈ আছে আৰু এতিয়া বুটলি নকৰিবা আমাৰ বেটাই শাক বুটলিব ধৰি আছে। চ' ফাইনেলি এয়া শাক বুটলি আছোঁ আৰু এয়া দেখিছে শাক আৰু চ' মানিমুনি শাক বুটলিলোঁ, কেইডালমান বুটলিলোঁ, বেছি বুটলা নহ'ল আৰু যিহেতু বাৰ্থডে আছে বাৰ্থডেলৈ দেৰি হৈ যাবগৈ আৰু এয়া পথাৰতে অকণমান ঘূৰি মেলি ফুৰি আছোঁ আৰু যাবলৈতো তেনেকুৱা জেগা নাই আৰু সদায় যোৱাটো পচিবল নহয় যিহেতু আৰু সেয়া চ' মোক শাক বুটলি যিহেতু হ'লেই আৰু বৌয়ে বুটলি আছে আৰু বৌজনীক অলপমান ৰৈ দিওঁ বুলি ভাবিলোঁ। যিহেতু অকলে বুটলি বেয়া পায়, ক'লে বোলে ৰ'বা ময়ো কেইডালমান বুটলি লওঁ, সেইকাৰণে ৰৈ আছোঁ বৌ শাক বুটলি লওক তাৰপৰা যামগৈ আৰু। চ' এতিয়া মই ভাবিলোঁ মই ৰুই থোৱা জাতিলাওজোপা আৰু বিলাহী কেইজোপামান আছে আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ আৰু জাতিলাওজোপা ইমানেই লাগিছে মানে কি ক'ম আৰু। চ' জাতিলাওজোপাৰ ভালো মানে বহুত ধুনীয়া লাগে খাবলৈ যিহেতু ঘৰৰে হয় আৰু এয়া কলিও বহুত পেলাইছে আৰু ডাঙৰ হৈ আছে হোৱা ধুনীয়া হৈ আছে আৰু বহুত কেইটাই লাগিলে আৰু বিলাহীজোপাও বহুত ধুনীয়াকৈ লহপহকৈ হৈছে। বিলাহী অলপ সৰু কলি হৈ আছে কিন্তু জাতিলাওজোপা এয়া বহুত ধুনীয়া হৈ আছে আৰু পৰিয়ালৰ মানুহে সুধিলেও দিয়া হৈছে আৰু এতিয়া যিকেইটা আছে সেইকেইটাকে আপোনালোকক দেখাই দিছোঁ। চ' হোৱা ধুনীয়া জাতিলাও লাগি আছে। এতিয়া গৰম দিন আহিবগৈ আৰু জাতিলাও তেওঁ খাই ভালেই লাগে বাৰু, গৰম ঠাণ্ডা কথা নাই, মাছৰ লগত খাই ভাল লাগে। চ' আপোনালোকক ভাবিলোঁ মই দেখাই দিওঁ মই ৰুই থোৱা জাতিলাওজোপা যিহেতু বিয়া পাতিবৰ পাছৰ পৰা ফাৰ্ষ্টবাৰ ৰুইছোঁ জাতিলাও আৰু লাগিছে। এতিয়া আৰু মই দেখাই দিওঁ বিলাহীজোপা মানে লগা নাই আৰু কলি পেলাইছে সৰু আৰু ডাঙৰ হ'বগৈ আৰু সেয়া বিলাহীজোপা। চ' আৰু কিবাকিবি ৰুই থোৱা আছে, যদি চাবলৈ মন কৰে তেনেহ'লে কমেণ্ট কৰি জনাব। এতিয়া আমাৰ শাহুমায়ে মই বহি আছোঁ আবেলি, এতিয়া বাজিছে 5টা আৰু মাক লগ ধৰি আছোঁ বাৰ্থডেলৈ। মা বোলে বাৰ্থডেলৈ নাযায় আৰু এতিয়া বহি আছোঁ। মা বাৰ্থডেলৈ নাযায় নি আপুনি? কেলৈ জ্বলা নাখায় আকৌ মায়ে ন, সেইটো কাৰণে মা নাযায় আৰু এতিয়া বহি আছোঁ। মাক এতিয়া চাহ একাপ দি ল'ম, দি লৈ পিনি এতিয়া মই যাম। ফাইনেলি আহি পালোঁ এয়া বাৰ্থডে আৰু বাৰ্থডে ঘৰলৈ আহিলোঁ মানে ৰাতিয়ে হ'ল যিহেতু, সেইবাবে আমাক ডাইৰেক্ট ৰিচিপশ্যনলৈকে মাতি দিলে আৰু আমিও গুচি গ'লোঁ আৰু যিহেতু দেৰিকৈ গৈছোঁৱে। চ' অলপ দূৰো আছে, কিমান ৰখি থাকিব, সেইবাবে এতিয়া আমি বহিছোঁগৈ আৰু মাতিলে যেতিয়া আৰু ৰৈ থকা কি কাম আছে আৰু ন। এতিয়া আহি গ'লোঁ আৰু আমাৰ বেটা বহি আছে, এইফালে বৌহঁত বহি আছে। চ' ডিছপাত দিলে, তাৰপৰা লগে ভাত আনিলে আৰু ফাইনেলি চব দি হ'বগৈ আৰু খাই লৈ পিনি ঘৰলৈ যাব লাগে। বেটাও টোপনি আহিবগৈ, সময় এতিয়াতো 7টামান বাজিবৰে হ'ল।
চ' সেইবাবে লৰালৰিকৈ খাবলৈ তাৰমানে দিবলৈ ক'লোঁ আৰু সিহঁতেও ক'লে সোনকালে খোৱাকৈ যোৱা বুলি সেইবাবে। আৰু ভাতৰ লগত বৰ বিশেষ নাই, দালি, লেবেৰা ভাজি আৰু চালাড আৰু মাংস চব্জি সেয়াই আৰু খাই লওঁ। খাই লৈ পিনি আকৌ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিলোঁ। আৰু যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।